আজি নতুনকৈ আকৌ এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ আৰু মই দেখিছে ৰাস্তাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ নামঘৰ, যিহেতু তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভাগৱত পাঠ, অবিৰত ভাগৱত পাঠ আৰু পৰ্যালোচনা। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি ছেকেণ্ড দিনা হয়, যিমানখিনি পাৰোঁ দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাব। এতিয়া নামঘৰ মই সুধিলো হা নামক কিবা এটা উত্তৰটো দিব লাগে আৰু তেওঁ চকুৰতেহে বুজি কিন্তু বুজি পোৱা নাই, কাৰণ শিৱে ভাবিলে মইতো আগতে কৈছিলো, তথাপিও মোৰ পত্নীয়ে কথাখিনি নামানিলে। সেই ৰকমে ব্ৰাহ্মণীসকলে মূল অলংকাৰকে আদি কৰি বাকী সাজ সজ্জা বস্ত্ৰ পৰিধান যেনেকে কৰিব লাগে আবুৰ হৈ ব্ৰাহ্মণীসকল তেনেকে থাকে। আমাৰ ফালে ভকত এজন গলে যাকচোন আপুনি যাক, মই দেৰিকে গৈ আছো, কিয় জানে এই জামাটো পিন্ধি তেনেকে এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। সন্ধিয়াকৈ আহিম, আকৌ যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। জলে চাৰু চাৰি কৰতল এ ভগৱন্তৰ চতুৰ্ভুজ ৰূপ, যাৰ চাৰিওফালে চাৰি অস্ত্ৰ, শংখ চক্ৰ গদা পদ্ম। আমাৰ গুৰুদেৱ নাম ভকত, যি চাৰি বস্তু ভগৱন্তৰ হাতত প্ৰদান লৈছে আৰু সেই ভগৱান আৰু বৈকুণ্ঠ পাবলৈ হ'লে বা বৈকুণ্ঠত যাবলৈ হ'লে একমাত্ৰ সম্বল ভকতি, আন যত হবে নিচা ভক্তিৰ অভাৱে। সেইকাৰণে নম নম কৃষ্ণদেৱ তোমাৰ চৰণে হেব কৰো কৌটি বাৰ দণ্ডবাদ, পদ চৰণত যত হৈয়া আছে নুন্যাধিক ভৌক সাংগৰ তজু চৰণত। হে প্ৰভু, কৰি আছিলো সকলো অপৰাধ যাতে অহলে বিনা হয় আৰু সদায় এতিয়া এয়া সন্ধিয়া আহিলোঁ আৰু চাকি জ্বলালোঁ। আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। কৰিব লাগে। এই গাঁওখনত দুবাৰ শংকা হৈছে, কিফালে এটা ডেম ভাগি গৈছে। তাত এজন ভক্ত আছিল, ভগৱানৰ একান্ত প্ৰিয়। এই ভক্তজনে ক'লে যে যি কৰিব ভগৱানে কৰিব, যদি ভগৱানে মোক নিবলৈ আহে তেতিয়াহ'লে মই ঘৰৰ পৰা যাম। বারে করু নাম তোহারি শরণ রেণু ক্ষত কোটি বারে করু প্রণাম।